মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ বাবে লৈ আহিছোঁ ৪ৰ্থ শ্ৰেণীৰ পাঠ ৮ৰ বীৰাংগনা মূলা গাভৰুৰ প্ৰশ্নোত্তৰখিনি। জানো আহা। কবচ কাপোৰ। কবচ কাপোৰ মানে কি? ৰাতিটোৰ ভিতৰতে কপাহ নেওঠি পাজি কাটি সূতা কাটি ৰাতি নৌপুৱাওঁতে মানে ৰাতি নোহোৱা, ৰাতিটো মানে দিন নোহোৱালৈকে আৰু বৈ কাটি ওলোৱা কাপোৰক কবচ কাপোৰ বোলে। মানে ৰাতিটোৰ ভিতৰত মানে গোটেইখিনি কাম কৰি কাপোৰ বোৱা, সেই কাপোৰ কাটি ওলোৱা কাপোৰবিলাকক কি কয়? কবচ কাপোৰ বোলে। এনেধৰণে প্ৰস্তুত কৰা কাপোৰ পিন্ধি যুঁজলৈ গ'লে সেই যুদ্ধত জয়লাভ কৰে বুলি আহোমসকলে বিশ্বাস কৰিছিল। মানে এনেধৰণৰ কাপোৰ পিন্ধি যদি কোনোবা যুদ্ধলৈ যায় বা ৰণলৈ যায়, তেওঁ সেই যুদ্ধ জয়লাভ কৰিব বুলি তেওঁলোকে বিশ্বাস কৰিছিল। স্বৰ্গদেউ। স্বৰ্গদেউ মানে কি হ'ল? আহোম ৰজাসকলক সম্বোধন কৰি মতা শব্দ। আহোম ৰজাসকলক কি স্বৰ্গদেউ বুলি কোৱা হৈছিল। বীৰাংগনা। বীৰাংগনা মানে যুঁজাৰু তিৰোতা, সাহসী তিৰোতা, যোনে যুদ্ধ কৰিব পাৰে, যুদ্ধ কৰি জয়লাভ কৰিব পাৰে, তেওঁক বীৰাংগনা বুলি কোৱা হয়। বীৰ মানে কাকো ভয় নকৰে। বংশৰ দেও। বংশৰ দেও মানে ওপৰ শ্ৰেণীৰ আহোম ভাৰ্যাই স্বামীক সম্বোধন কৰি মতা নাম। মানে তেখেতৰ হাজবেণ্ডক বংশৰ দেও বুলি মাতিছিল। ওপৰ শ্ৰেণী মানে উচ্চ শ্ৰেণীৰ আহোমসকলে মানে আহোমসকলে তিৰোতাবিলাকে স্বামীক কি কৰিছিল? বংশৰ দেও বুলি তেওঁলোকক মাতিছিল। স্বদেশ প্ৰেম। স্বদেশ প্ৰেম মানে নিজৰ দেশৰ প্ৰতি ভালপোৱা ভাৱ। স্বদেশ প্ৰেম মানে নিজৰ দেশক ভালপোৱা বুলি স্বদেশ প্ৰেম বুলি কোৱা হয়। এতিয়া ক নম্বৰ প্ৰশ্নটোলৈ আহা। মূলা গাভৰু কোন আছিল? উত্তৰটো হ'ব মূলা গাভৰু অসমৰ বুৰঞ্জী প্ৰসিদ্ধ বীৰাংগনা আছিল। কোন আছিল? অসমৰ বুৰঞ্জী প্ৰসিদ্ধ বীৰাংগনা আছিল। তেওঁৰ স্বামীৰ নাম কি আছিল? তেওঁৰ হাজবেণ্ডৰ নাম কি আছিল? উত্তৰ হ'ব তেওঁৰ স্বামীৰ নাম ফ্ৰাছেংমুং বৰগোহাঁই আছিল। কি আছিল? ফ্ৰাছেংমুং বৰগোহাঁই। ৩ নম্বৰটো চোৱা। মূলা গাভৰুৱে হেংদাং লৈ কিয় যুদ্ধক্ষেত্ৰলৈ ওলাল? মূলা গাভৰুৱে হেংদাং লৈ কিয় যুদ্ধক্ষেত্ৰলৈ ওলাল? উত্তৰটো কি হ'ব চোৱা। আহোম আৰু মুছলমান সকলৰ ৰণত আহোম প্ৰধান সেনাপতি ফ্ৰাছেংমুং বৰগোহাঁইৰ মৃত্যু হয়। আহোম আৰু মুছলমানসকলৰ ৰণত আহোমৰ প্ৰধান সেনাপতি ফ্ৰাছেংমুং বৰগোহাঁইৰ মৃত্যু হয়। স্বামীৰ মৃত্যুত শোকত ভাগি কি আছে? স্বামীৰ মৃত্যুত তাৰপিছত শোকত ভাগি শত্ৰুৰ বিৰুদ্ধে যুঁজ দিবলৈ দৃঢ় প্ৰতিজ্ঞ হ'ল। কোন হ'ল? বীৰাংগনা মূলা গাভৰু। সেয়েহে মূলা গাভৰুৱে হাতত হেংদাং লৈ যুদ্ধক্ষেত্ৰলৈ ওলাল। সেইকাৰণে তেওঁ কি হৈছে? হেংদাং লৈ যুদ্ধক্ষেত্ৰলৈ ওলাল। কাৰ অস্ত্ৰাঘাতত মূলা গাভৰুৰ মৃত্যু হৈছিল? কাৰ অস্ত্ৰাঘাতত মূলা গাভৰুৰ মৃত্যু হৈছিল? উত্তৰটো কি হ'ব? মুছলমানসকলৰ প্ৰধান সেনাপতি তুৰ্বকৰ অস্ত্ৰাঘাতত কি হৈছিল? মূলা গাভৰুৰ মৃত্যু হৈছিল। তুৰ্বক কোন আছিল? উত্তৰটো কি হ'ব? তুৰ্বক মুছলমানসকলৰ প্ৰধান কি আছিল? সেনাপতি আছিল। তেওঁ অসমলৈ কিয় আহিছিল? তুৰ্বক অসমলৈ কিয় আহিছিল? উত্তৰটো হ'ব চোৱা। তেওঁ অসমক নিজৰ শাসনৰ অধীনলৈ আনিবৰ বাবে অসমক আক্ৰমণ কৰিবলৈ আহিছিল। তেওঁ নিজৰ অধীনলৈ অসমখনক আনিবৰ বাবে অসম আক্ৰমণ কৰিবলৈ আহিছিল। অসম আক্ৰমণ কৰিবলৈ আহিছিল।
পিছৰ প্ৰশ্নটোলৈ চোৱা। যুদ্ধক্ষেত্ৰত কি দেখি তুৰ্বক বাহিনী বিস্মিত হৈছিল? যুদ্ধক্ষেত্ৰত কি দেখি তুৰ্বক বাহিনী কি হৈছিল? বিস্মিত হৈছিল। উত্তৰটো হ'ব যুদ্ধক্ষেত্ৰত মূলা গাভৰুৰ সাহস আৰু বীৰত্ব দেখি কি হৈছিল? তুৰ্বক বাহিনী বিস্মিত হৈছিল। পিছৰ প্ৰশ্নটো চোৱা। কলিয়াবৰৰ ৰণত তুৰ্বক কাৰ হাতত পৰাস্ত হৈছিল? উত্তৰটো কি হ'ব? কলিয়াবৰৰ ৰণত তুৰ্বক কনচেং বৰপাত্ৰ গোহাঁইৰ হাতত পৰাস্ত হৈছিল। কাৰ হাতত পৰাস্ত হৈছিল? কনচেং বৰপাত্ৰ গোহাঁইৰ হাতত তেওঁ পৰাস্ত হৈছিল। গ নম্বৰটো চোৱা। কলিয়াবৰৰ ৰণ কাৰ কাৰ মাজত হৈছিল? কলিয়াবৰৰ ৰণ কাৰ কাৰ মাজত হৈছিল? উত্তৰটো হ'ব কলিয়াবৰৰ ৰণ আহোম সেনা আৰু মুছলমান সেনাৰ মাজত হৈছিল। তাৰপিছত নেক্সট প্ৰশ্নটো চোৱা। কলিয়াবৰৰ ৰণক আৰু কি নামেৰে জনা যায়? উত্তৰটো কি হ'ব? কলিয়াবৰৰ ৰণক আৰু কপিলীগঙ্গা ৰণ নামেৰে জনা যায়। এতিয়া প্ৰশ্নটো কি চোৱা। কবচ কাপোৰ কি? উত্তৰটো হ'ব কবচ কাপোৰ হৈছে ৰাতিটোৰ ভিতৰতে কপাহ নেওঠি পাজি কাটি সূতা কাটি ৰাতি নৌপুৱাওঁতে বৈ ওলোৱা কাপোৰ। ৰাতি হ'ব ইয়াত ৰাতি নৌপুৱাওঁতে বৈ ওলোৱা কাপোৰ। মানে ৰাতিপুৱা যদি হৈ যায় তেনেহ'লে সেই কাপোৰটো নহ'ব, ৰাতি থাকিব লাগিব। ৰাতিৰ ভিতৰতে কাপোৰটো একদম পূৰা তৈয়াৰ হ'ব লাগিব। সেইটোকে কি বোলে? কবচ কাপোৰ বুলি। তাৰ প্ৰশ্নটো আছে ইয়াক কেনেকৈ তৈয়াৰ কৰা হয়? উত্তৰটো কি হ'ব? ইয়াক ৰাতিটোৰ ভিতৰতে কপাহ নেওঠি পাজি কাটি সূতা কাটি ৰাতি নৌপুৱাওঁতে তৈয়াৰ কৰা হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা। মূলা গাভৰুৱে তেওঁৰ স্বামীয়ে কি কাৰণে ৰণত মৃত্যুবৰণ কৰা বুলি ভাবিছিল? কি কাৰণে তেওঁৰ স্বামীয়ে ৰণত মৃত্যুবৰণ কৰা বুলি ভাবিছিল? উত্তৰটো হ'ব কি চোৱা। মূলা গাভৰুৱে ৰাতিটোৰ ভিতৰতে কবচ কাপোৰ বৈ দিব নোৱাৰাৰ বাবেহে তেওঁৰ স্বামীয়ে ৰণত মৃত্যুবৰণ কৰা বুলি ভাবিছিল। তাৰপিছত প্ৰশ্নটো চোৱা। কোনজন আহোম ৰজাৰ দিনত তুৰ্বকে অসম আক্ৰমণ কৰিছিল? কোনজন আহোম ৰজাৰ দিনত তুৰ্বকে অসম আক্ৰমণ কৰিছিল? উত্তৰটো কি হ'ব চোৱা। আহোম ৰজা চুহুংমুঙৰ দিনত তুৰ্বকে অসম আক্ৰমণ কৰিছিল। কাৰ দিনত? ৰজা চুহুংমুঙৰ দিনত কি কৰিছিল? আহোম ৰজা চুহুংমুঙৰ দিনত কি কৰিছিল? তুৰ্বকে অসম আক্ৰমণ কৰিছিল। তাৰপিছৰ প্ৰশ্নটো চোৱা। সেইজন স্বৰ্গদেউক আন কি নামেৰে জনা যায়? সেইজন চুহুংমুঙক আৰু কি নামেৰে জনা যায়? সেইজন স্বৰ্গদেউক আন স্বৰ্গনাৰায়ণ নামেৰে জনা যায়। তেওঁক আৰু কি নামেৰে জনা যায়? স্বৰ্গনাৰায়ণ নামেৰে জনা যায়। স্বৰ্গনাৰায়ণ একেলগতে হ'ব। মই অলপ গেপিং হৈ গৈছে, তোমালোকে একেলগতে লিখি ল'বা দেই। তাৰপিছতটো কি আছে চোৱা। তুৰ্বকৰ হাতত 8জন প্ৰধান যোদ্ধা মৰাৰ পাছত স্বৰ্গদেৱে কাক ৰণলৈ পঠিয়াইছিল? তুৰ্বকৰ হাতত যেতিয়া 8জন প্ৰধান যোদ্ধা ৰণত মৰাৰ পিছত তেওঁ কি কৰিছে? স্বৰ্গদেৱে কাক ৰণলৈ পঠিয়াইছিল? উত্তৰটো কি হ'ব চোৱা। উত্তৰটো হ'ব তুৰ্বকৰ হাতত 8জন প্ৰধান যোদ্ধা মৰাৰ পাছত স্বৰ্গদেৱে ফ্ৰাছেংমুং বৰগোহাঁইক ৰণলৈ পঠিয়াইছিল। কাক পঠিয়াইছিল? ফ্ৰাছেংমুং বৰগোহাঁই মানে মূলা গাভৰুৰ স্বামীক পঠাইছিল। পাঠটোত মূলা গাভৰুৰ বাহিৰে আন কোন কোন বীৰাংগনাৰ নাম আছে? পাঠটোত মূলা গাভৰুৰ বাহিৰে আন কোন বীৰাংগনাৰ নাম আছে? এতিয়া উত্তৰটো হ'ব চোৱা। পাঠটোত মূলা গাভৰুৰ বাহিৰে ঝান্সী ৰাণী লক্ষ্মীবাই আৰু
চুলতানা ৰেজিয়া আদি বীৰাংগনাৰ নাম আছে। কাৰ কাৰ নাম আছে? ঝান্সী ৰাণী লক্ষ্মীবাই আৰু চুলতানা ৰেজিয়াৰ নাম আছে। এতিয়া পিছৰ প্ৰশ্নটোলৈ চোৱা। কোনে কেতিয়া আৰু কিয় কৈছিল? কোনে কৈছিল, কেতিয়া কৈছিল আৰু কিয় কৈছিল? মই আৰু পলম কৰিব নোৱাৰোঁ, ৰণলৈ সকলো আহিলা পাতি সাজু হৈছে, কবচ কাপোৰ নোহোৱাকৈয়ে মই তুৰ্বকক হতুৱাব পাৰিম। কোনে কৈছিল এই কথাটো? এই কথাটো কোনে কৈছিল? ফ্ৰাছিংমুং বৰগোহাঁই মূলা গাভৰুক কৈছিল, যেতিয়া তেওঁ কৈছিল যে মই কবচ কাপোৰ আজিতো কবচ কাপোৰ তোমাৰ বাবে বনাই দিব নোৱাৰিলোঁ, কিন্তু কবচ কাপোৰ নোহোৱাকৈয়ে যে মই তুৰ্বকক ৰণত হৰাব পাৰিব বুলি তেওঁৰ এটা বিশ্বাস আছিল যে মই কবচ কাপোৰ নোহোৱাকৈয়ে সিহঁতৰ লগত যুদ্ধ জিকি আহিম, তুমি চিন্তা নকৰিবা। এই কথাষাৰ কোনে কৈছিল? এই কথাষাৰ ফ্ৰাছিংমুং বৰগোহাঁয়ে ঘৈণীয়েক মূলা গাভৰুক কৈছিল। কোনে কৈছিল? ফ্ৰাছিংমুং বৰগোহাঁয়ে মূলা গাভৰুক কৈছিল। কেতিয়া কৈছিল? যেতিয়া মন্ত্ৰী ফ্ৰাছিংমুং বৰগোহাঁইক প্ৰধান সেনাপতি তুৰ্বকক প্ৰতিহত কৰিবলৈ আদেশ দিলে। কোনে আদেশ দিলে? স্বৰ্গদেৱে আদেশ দিলে। স্বৰ্গদেৱৰ আদেশ মানি ৰণলৈ যাবলৈ তেওঁ পত্নী মূলা গাভৰুক কবচ কাপোৰ বিচাৰিলে। মানে ৰণলৈ যাবলৈ ওলাইছে, সেইকাৰণে তেওঁ কি কৰিলে? মূলা গাভৰুৰ পৰা কবচ কাপোৰ বিচাৰিলে। হঠাৎ তেওঁ ৰণলৈ ওলোৱাত মূলা গাভৰুৱে বিমূৰত পৰিল। তেওঁ কি কৰিল? মূলা গাভৰু বিমূৰত পৰিল। বিশেষ এটা লেঠাত মূলা গাভৰুৱে কবচ কাপোৰ বৈ দিব নোৱাৰিলে। সেয়েহে তেওঁ বৰগোহাঁইক ৰণলৈ যাবলৈ দিব বিচৰা নাছিল। তেতিয়া এই কথাষাৰ কৈছিল। তেতিয়া কোনে কৈছে? এই কথাষাৰ কৈছিল। কাৰণ এতিয়া চোৱা কিয় কৈছিল? কাৰণ যুদ্ধৰ সকলো আহিলা পাতি সাজু কৰা হৈছিল। কবচ কাপোৰ নোহোৱাকৈয়ে তেওঁ তুৰ্বকক হতুৱাব পাৰিব বুলি বিশ্বাস কৰিছিল। সেইবাবে তেওঁ এই কথাষাৰ কাক কৈছিল? ফ্ৰাছিংমুং বৰগোহাঁয়ে মূলা গাভৰুক কৈছিল। তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন। ৰাতিটোৰ ভিতৰতে কবচ কাপোৰ বৈ কাটি দিব নোৱাৰাৰ বাবেহে মোৰ বংশৰ এনে দশা হ'ল। কোনে? এতিয়া এই কথাষাৰ কোনে, কেতিয়া আৰু কিয় কৈছিল? বোলে আমি আলোচনা কৰোঁ। উত্তৰটো কি হ'ব চোৱা। উত্তৰটো এই কথাষাৰ মূলা গাভৰুৱে কৈছিল। এই কথাষাৰ কোনে কৈছিল? মূলা গাভৰুৱে কৈছিল। যেতিয়া তুৰ্বক আৰু ফ্ৰাছিংমুঙৰ যুদ্ধ হৈছিল। যুদ্ধত ফ্ৰাছিংমুঙৰ মৃত্যু হৈছিল। তেতিয়া পত্নী মূলা গাভৰুৱে দুখ প্ৰকাশ কৰি তেনেদৰে ভাবিছিল। কাৰণ মূলা গাভৰুৱে ফ্ৰাছিংমুং বৰগোহাঁইক ৰণলৈ যাবলৈ কবচ কাপোৰ বৈ দিব নোৱাৰিছিল। সেয়েহে মূলা গাভৰুৱে তেওঁৰ স্বামীক ৰণলৈ যাবলৈ বাধা দিছিল। কিন্তু মূলা গাভৰুৰ বাধা নেওচি তেওঁ ৰণলৈ গৈছিল। শেষত তেওঁ ৰণত মৃত্যুবৰণ কৰে। সেয়েহে মূলা গাভৰুৱে কবচ কাপোৰ বৈ দিব নোৱাৰাৰ দুখ প্ৰকাশ কৰি এনেদৰে কৈছিল। প্ৰশ্নখিনি তোমালোকে উত্তৰখিনি ভালকৈ বুজিলানে? ভালকৈ বুজি পঢ়িবা। এতিয়া কি আছে চোৱা। যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা। যুক্তাক্ষৰ আছে, যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু যুক্তাক্ষৰ ভাঙি দুটা শব্দ দিছে, আমি শব্দখিনি পঢ়ি লওঁ। শব্দখিনি চোৱা কি আছে? মইলম ল, ম যোগ ল, মই লৈ, মৰ লগত লৈ যোগ হ'লে মইলাম ল, তাত আকাৰ, ম্লা
দন্ত্য ন ম্লান। স্বৰে অ ময়লাম ল তাত আকাৰ দন্ত্য ন অম্লান। দন্ত্য নয় দন্ত্য ক্ষয় দন্ত্য নয় দন্ত্য ন যোগ দন্ত্য খ দন্ত্য নয় ক্ষয় দন্ত্য নয় ক্ষয় ফ্ৰকাৰ তাত আকাৰ ফ্ৰা দন্ত্য নয় চ কি হ'ব ফ্ৰান্স। ঝত আকাৰে ঝা দন্ত্য নয় চ তাত দীঘিকাৰ ঝান্সী। যুক্তাক্ষৰ গঠন কৰোঁ আহা। এতিয়া যুক্তাক্ষৰটো ভাঙা আছে, গঠন কৰিব। দন্ত্য ন যোগ দন্ত্য খ কি হ'ব দন্ত্য নয় ক্ষয় দন্ত্য নয় খন চ। ম যোগ ল মই লয় ময়লাম ল। এতিয়া পঢ়ো আহা। এইখিনি তোমালোকক শব্দবিলাক দিছে, পঢ়িবলৈ লাগিব। কয়লা ক্ল দি শব্দ গঠন কৰিছে। কয়লা ক্ল তাত আকাৰ ক্লা দন্ত্য নয় তেন্ত ক্লান্ত। কয়লা ক্ল তাত একাৰ তালিব খ ক্লেশ তালিব খত হচুকাৰে সু কয়লা ক্ল শুক্ল। পক্ষ কি হ'ব শুক্ল পক্ষ। গয়লা গ্ল তাত আকাৰ দন্ত্য নত হচিকাৰে নি গ্লা নি। গয়লা গ্ল তাত উকাৰ গ্লু আৰু কি হ'ব গ্লুভ। গয়লা গ্ল তাত হচুকাৰ গ্লু কত উকাৰে কু বৰিগা জ কি হ'ব গ্লু কু জ গ্লুকোজ। পয়লা প্ল দি কি হ'ব চোৱা। পয়লা প্ল তাত একাৰ গ প্লেগ। পয়লা প্ল তাত আকাৰ প্লা ৱাব্য দন্ত্য ন কি হ'ব প্লাৱন। বত হচিকাৰে বি পয়লা প্ল ৱাব্য বিপ্লৱ। ফয়লা ফ্ল তাত একাৰ গ ফ্লেগ। ফয়লা ফ্ল তাত আকাৰ কয়চেক চ ফ্লাক্স। ফয়লা ফ্ল তাত উকাৰ ফ্লু ৰ টেকাৰে ৰে ফ্লু ৰে দন্ত্য নয় চেন চ কি হ'ব ফ্লৰেন্স। ময়লাম ল দি শব্দ কি হ'ব ময়লাম ল তাত আকাৰ দন্ত্য ন ম্লান। স্বৰে অ ময়লাম ল তাত আকাৰ দন্ত্য ন কি হ'ব অম্লান। স্বৰে অ ময়লাম ল অম্ল বৰ্গীয় জ আকাৰে যা দন্ত্য ন কি হ'ব অম্লজান। লয়লা ল দি শব্দ গঠন কৰোঁ আহা ব'লা। দত হচিকাৰে দি লয়লা ল তাত দীঘিকাৰ দিল্লী। লয়লা ল দি কি আছে হস্ৰ উ লয়লা ল তাত আকাৰ উল্লাহ দন্ত্য খ উল্লাস। ক লয়লা ল তাত উকাৰ কল্লু ল কি হ'ব কল্লুল। তাৰপিছত কি আছে চোৱা। তালিব খয়লা খল তাত উকাৰ খ্লু আৰু শ্লোক। তালিব খয়লা শ্ল তাত একাৰ শ্লে মূৰ্ধন্য ক্ষয়মা স্ম তাত আকাৰ স্মা শ্লে স্মা। দন্ত্য খ তাত অনুসাৰ খং। তালিব খল তাত হচিকাৰ খং খ্লি মূৰ্ধন্য ক্ষয়তে ষ্ট খং খ্লি ষ্ট। বয়লা ব্ল তাত একাৰ ব্লে ড ব্লেড। বয়লা ব্ল তাত আকাৰ ব্লা হস্ৰ উ বৰ্গীয়া জ ব্লা উ জ ব্লাউজ। বয়লা ব্ল তাত একাৰ ব্লে ক কি হ'ব ব্লেক। ব টোকাৰে বো ব্লেক বো ড ওপৰত ৰেফ ব্লেকবোৰ্ড। হয়লা ল স্বৰে আ হয়লা ল তাত আকাৰ দ আহ্লাদ।
হয়লেহ ল স্বৰে আ হয়লেহ ল তাতাকাৰ পত্ৰকাৰে প্ৰ হয়লেহ ল তাত আকাৰ দ প্ৰহ্লাদ। এতিয়া কি আছে চোৱা, তোমালোকে পাঠটোত নাৰী আৰু স্বামী এই শব্দ দুটা পাইছা। তোমালোকে পাঠটোত নাৰী আৰু স্বামী এই দুটা পাইছা, শব্দ দুটা পাইছা। প্ৰয়োগত পাৰ্থক্য থাকিলেও এই শব্দ দুটাৰ একে অৰ্থ প্ৰকাশ কৰা আৰু বহুত শব্দ আছে, যেনে নাৰীৰ কি স্ত্ৰী, তিৰোতা, মহিলা, ৰমণী, অংগনা। স্বামী মানে পতি, গৰাকী, নাথ, গিৰিহঁত, গিৰি, পৈ, বংশৰ দেও। মানে একে অৰ্থ বুজোৱা, সমাৰ্থক অৰ্থ, মানে তাৰ অৰ্থ আৰু তাৰ অৰ্থ একে। নাৰীক স্ত্ৰী বুলিও কোৱা হয়, তিৰোতা বুলিও কোৱা হয়, মহিলা বুলিও কোৱা হয়, ৰমণী বুলিও কোৱা হয়, অংগনা বুলিও কোৱা হয় নাৰীক। তেনেকৈ স্বামীক পতি, গৰাকী, নাথ, গিৰিহঁত, গিৰি, পৈ, বংশৰ দেও চব স্বামীক বুলিও কোৱা হয়। তাৰমানে অৰ্থ একে, অৰ্থ সমাৰ্থক অৰ্থ। বংশৰ দেও মানে স্বামী, পতি, পৈ, নাথ। পত্নী মানে নাৰী, স্ত্ৰী, তিৰোতা, মহিলা। বুজি পাইছানে? মহিলা। ৰণ মানে যুদ্ধ, সমৰ, যুঁজ। শোক মানে দুখ, বেদনা, বেজাৰ, বিষাদ। নদীৰ সমাৰ্থক শব্দ হ'ল নৈ, সৰিত, তৰংগিনী, প্ৰবাহিনী। বুজি পালানে তোমালোকে? এইখিনি ধুনীয়াকৈ তোমালোকে লিখি ল'বা, বহীত ধুনীয়াকৈ লিখি ল'বা, তাৰপিছত তোমালোকে শিকি ল'বা। তাৰপিছৰ প্ৰশ্নটো আছে চোৱা, কি বাক্য ৰচনা কৰা, থৈয়া নথৈয়া দিয়ে বাক্য ৰচনা কৰিবলৈ দিছে। চোৱা কি কৰিছোঁ। শৰাইঘাটৰ যুদ্ধত ৰামসিংহ আৰু লাচিতৰ মাজত থৈয়া নথৈয়া ৰণ হৈছিল। বুজি পালানে? শৰাইঘাটৰ যুদ্ধত ৰামসিংহ আৰু লাচিতৰ মাজত থৈয়া নথৈয়া ৰণ হৈছিল। তাৰ পিছৰ বাক্য ৰচনাটোলৈ আহা। প্ৰাণতাকী হ'ব বাঘৰ ভয়ত ৰিমাই প্ৰাণতাকী কি কৰিলে? দৌৰিলে। বাঘৰ ভয়ত ৰিমাই প্ৰাণতাকী দৌৰিলে। দৃঢ়প্ৰতিজ্ঞ মানে স্নেহাই পৰীক্ষাত ভাল নম্বৰ আনিব বুলি দৃঢ়প্ৰতিজ্ঞ হ'ল। তাৰ পিছৰ বাক্য ৰচনাটো চোৱা কি আছে। মহীয়ান মানে মহাত্মা গান্ধী এজন মহীয়ান ব্যক্তি আছিল। বুজি পালানে? মহাত্মা গান্ধী এজন মহীয়ান ব্যক্তি আছিল। তাৰ নেক্সটটো কি আছে। তুমুল। ৰুণু আৰু জুনুৱে এটা সৰু কথাত তুমুল কাজিয়া কৰিছিল। কি কৰিছিল? তুমুল কাজিয়া কৰিছিল। তাৰপিছত বাক্য ৰচনাটো চোৱা। চিৰস্মৰণীয়টো কি লিখিছোঁ? জুবিন গাৰ্গৰ গানবোৰ আমাৰ মাজত চিৰস্মৰণীয় হৈ থাকিব। তেওঁৰ গানবোৰ কি হৈছে? আমাৰ মাজত চিৰস্মৰণীয় হৈ থাকিব। ভেটাভেটি। কালি মই ককাকৰ লগত ভেটাভেটি হৈছিলোঁ। এইটো পাঠৰ প্ৰশ্ন উত্তৰখিনি ইমানখিনি, মই গোটেইকেইটা তোমালোকক ভালকৈ বুজাই দিছোঁ। আজিলৈ ইমানেই। বাই বাই।